এটা ট্ৰান্সফৰ্মাৰে বিপদ মাতিছে মহানগৰীত। ভয় শংকাত সময় পাৰ কৰিছে মহানগৰীৰ একাংশই। একাংশৰ প্ৰশ্ন, মানুহৰ জীৱনক লৈ হেতালি খেলিছে নেকি বিদ্যুৎ উপসংমণ্ডলে? মহানগৰীৰ মাজমজিয়াত এটা বিশেষ ট্ৰান্সফৰ্মাৰ, যিয়ে এতিয়া সকলোৰে বাবে হৈ পৰিছে বিপদ। যিকোনো সময়তে ঘটিব পাৰে ভয়ংকৰ বিপদ। এফালে আছে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু আনফালে আছে কটন বিশ্ববিদ্যালয়। তাৰ মাজভাগত আছে এই ট্ৰান্সফৰ্মাৰটো, য'ত নেকি বাহিৰে ঠেকা আৰু লোহাৰৰ ফেন্সিঙেৰে আৱৰি ৰাখিছে, আৰু এয়া একেবাৰে বিপদ। বিজুলী ভৱনৰ গাতে লাগি থকা পল্টন বজাৰ বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত এই ট্ৰান্সফৰ্মাৰৰ বাবে এতিয়া বিপদসংকুল অৱস্থাত আছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ। উন্মুক্ত ট্ৰান্সফৰ্মাৰৰ বাবে ওলাই আহিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। কাৰণ এই ট্ৰান্সফৰ্মাৰটোৱে যিকোনো সময়ত বিপদ ঘটাৰ আশংকা প্ৰকাশ কৰিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। আৰু এই সম্পৰ্কত বিদ্যুৎ উপসংমণ্ডলক উদ্দেশ্যি কি ক'লে চাওক। হয়, আচলতে আপোনালোকে এই ট্ৰান্সফৰ্মাৰটো দেখিবলৈ পাইছে, মোৰ পিছত আছে। ইয়াতে আগতে এখন ছুইচ বৰ্ড আছিল, আৰু এই ছুইচ বৰ্ডটো যোৱা কেইদিনমানৰ ভিতৰত সলনি কৰি এডাল বাঁহৰ তাঁৰসমূহ গাঁঠি দিয়া হৈছে। এই বাঁহৰ তাঁৰসমূহ গাঁঠি দিয়া আপোনালোকে গম পাইছে, কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল ৰোডৰ এই এলেকাটো বেছিভাগ সময়ত ব্যস্ত হৈ থাকে, কিয়নো দিনটোৰ আধাখিনি সময় ইয়াতে ষ্টুডেণ্টসমূহ ছাত্ৰ ছাত্ৰীসকলে চলাচল কৰি থাকে। যদি কোনো ধৰণৰ বিজুতি হয় বা শ্বৰ্ট চাৰ্কিট হয়, বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু লগতে আপোনালোকক জনাইছো যে এই ৰাস্তাটোৰে ওচৰত সংলগ্ন হৈ থকা ৰাস্তাটোৰে কটন বিশ্ববিদ্যালয়ত যিসকল আমাৰ ডিফাৰেণ্টলি এবল ষ্টুডেণ্ট আছে তেওঁলোকে অহা যোৱা কৰে। কিবা এটা কাৰণত যদি ইয়াতে তেওঁলোক এই ঠাইখিনিত ভুলতে হ'লেও চুই দিয়ে, তেতিয়াহ'লে তেওঁলোকে বিদ্যুৎ সংযোগ হৈ তেওঁলোকৰ কাৰণে বিপদ হ'ব পাৰে। সেইকাৰণে আমি ইলেক্ট্ৰিচিটি বৰ্ডক এইটো অনুৰোধ জনাম যে ইয়াৰ ওপৰত উচিত ধৰণে কাৰ্য কৰিব লাগে, এই আমাৰ অনুৰোধ। এই বিষয়ে ডিপাৰ্টমেণ্টক জনোৱা হৈছে। তাৰ উপৰিও আমি ছাত্ৰাবাসসমূহে মিলি আকৌ এবাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ ওচৰত কাষ চাপিম বুলি আমি ভাবিছোঁ। আচলতে যিখিনি ব্লাইণ্ড ষ্টুডেণ্ট সেইকাৰণে বেছি প্ৰব্লেম হ'ব এইটো, কাৰণ SRBৰ পৰা যিখিনি ব্লাইণ্ড ষ্টুডেণ্ট আহে তেওঁলোকৰ যদি অসুবিধা নহওক, তাৰ কাৰণে আমি যিটো খাওগালি উঠাই দিয়া হৈছে, তো সেইটো উঠাই দিয়াৰ পিছতো যদি এনেকুৱা এটা অৱস্থাত ট্ৰান্সফৰ্মাৰটো থাকে, তেওঁলোকৰ কাৰণে যথেষ্টখিনি প্ৰব্লেম হয়। আৰু এনেকুৱা নহয় যে তেওঁলোকৰ লগত সদায় এজন মানুহ আহিব, তেওঁলোক নিজেই আহে, কিন্তু কেতিয়াবা যেতিয়া নিজে আহোঁতে কিন্তু যদি কেনেবাকৈ চুই পায়, ভালেমানখিনি অসুবিধাৰ সন্মুখীন হ'ব তেওঁলোক। নিউজ ডেস্ক ব্ৰেকিং 24 Assam।